23 জানুৱাৰী তাৰিখে অসম চৰকাৰে এটা কেবিনেট সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্তটো আছিল যে গুণোৎসৱত যদি একেৰাহে যিখন স্কুলে দুবাৰকৈ A+ গ্ৰেড লাভ কৰিব সেই স্কুলত থকা মানে কন্ট্ৰেকচুৱেল বা ষ্টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। এটা আসলতে আদৰণীয় পদক্ষেপ চৰকাৰৰ বাবে, আমাৰ বাবে। আমি আদৰণি জনাব লাগিছিল বা আদৰণি জনাইছোঁ, কাৰণ কিয়নো ইয়াৰ আগতে বিগত 10 বছৰ 11 বছৰ আমি দাবী উত্থাপন কৰি আহিছিলোঁ আমাক নিয়মীয়াকৰণ কৰিব লাগে বিনা চৰ্তে বেতন সুৰক্ষা সহ। কিন্তু চৰকাৰে আমাক মানে উত্তৰ দি আছিল যে তেওঁলোকৰ আইনী বাধা আছে, যিটো নেকি আইনী বাধাৰ কাৰণে আমাক নিয়মীয়াকৰণ কৰিব পৰা নাছিল। এতিয়া চৰকাৰে স্পষ্ট কৰি দিলে, কেবিনেটৰ সিদ্ধান্ত এটা স্পষ্ট কৰি দিলে এটা কথা যে কোনো আইনী বাধা ইয়াত নাই। তাৰমানে এতিয়া সেইটো কথা স্পষ্ট। গতিকে এটা কথা স্পষ্ট হ'লেও আমি জানিব পাৰিলোঁ আজি মানে কেবিনেটৰ সিদ্ধান্তৰ পিছত যে আমাক নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত কোনো আইনী বাধা নাই চৰকাৰৰ আচলতে। এইটো স্পষ্ট হৈ গ'ল। গতিকে আমি এতিয়া কিয় এই বিষয়টোত আমি সন্তুষ্ট নহয় বা আমাৰ অসন্তুষ্ট কিয়, এই কথাটোক লৈ আমি কিন্তু আমাৰ 35,000 শিক্ষক আছে গোটেই অসমত, বিভিন্ন জিলাত কৰ্মৰত হৈ আছে। ষ্টেট পুল আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত হৈ টোটেল ষ্টেট পুলৰ 10,000 আৰু আমাৰ 25,000, টোটেল 35,000 শিক্ষক আছে। আৰু এই 35,000 শিক্ষকৰ কাৰণে এই সিদ্ধান্তটো লৈছে চৰকাৰে। কিন্তু এই 35,000 শিক্ষকে আমি কোনোজন শিক্ষকে কিন্তু সন্তুষ্ট নহয় এই সিদ্ধান্তত। আজি দেখিবলৈ বা শুনিবলৈ ভাল লগা যে ৰেগুলাৰাইজ কৰিছে, তেওঁলোকে ৰেগুলাৰ নলয়। হয়তো আজি 2-এজন বুদ্ধিজীৱী হয়তো কোৱাকৈ আৰম্ভ কৰিব বা মানে সমাজত বিভিন্ন শ্ৰেণীত বিভিন্নজনে বুদ্ধিজীৱীসকলে আলোচনা কৰিব যে তেওঁলোকক ৰেগুলাৰাইজেশ্যন দিছে কিয় নলয়, এইটো আচলতে সুযোগহে আছিল। কিন্তু যদি আচলতে ভালদৰে আমি গভীৰতালৈ যাওঁ তেতিয়াহ'লে এইটো আমাৰ কাৰণে পুৰস্কাৰ নহয়, এইটো আমাৰ কাৰণে আচলতে তিৰস্কাৰহে এক প্ৰকাৰ। কাৰণ আমাক যদি বেতন সুৰক্ষা নিদিয়ে, আমাক 2012 চনৰ পৰা যিটো আৰোপমতে দৰমহা দি আছে সেই ডেটৰ পৰা যদি ৰেগুলাৰাইজেশ্যন নধৰে তেতিয়াহ'লে আমাক নতুন চাকৰিত দিয়ে, তেতিয়াহ'লে আমি 11 বছৰ যি অৱদান আগবঢ়াইছোঁ চৰকাৰক, সেই অৱদানৰ কোনো মূল্য নাথাকিব, আমাৰ কোনো ৱেইটেজ নাথাকিব। সেইটো তাত আমি বিত্তীয়ভাৱেও লোকচান হ'ব আৰু লগতে আমি যি শাৰীৰিকভাৱে অৱদান আগবঢ়াইছিলোঁ যিটো সমাজত বা শিক্ষা জগতত, সেই অৱদানৰ কোনো আমাৰ মূল্য নাথাকিব। কাৰণ আজি অকল বিত্তীয় মূল্যটো ডাঙৰ বস্তু নহয়। আজি চাওক, আজি কিবা এটা যদি আমি প্ৰমোশ্যন ল'ব লাগে বা হেডমাষ্টাৰলৈ প্ৰমোশ্যন হ'ব লাগে বা অন্য যদি বিভাগীয় বিষয়াৰ পৰীক্ষা দিব লাগে, আমি ধৰক SI হওক বা কিবা তেনেকুৱা, তেতিয়াহ'লে 15 বছৰৰ অভিজ্ঞতা দৰকাৰ মিনিমাম। তাৰপিছতে আমি সেই পৰীক্ষাবিলাক দিব পাৰোঁ বা আমি সকলো যোগ্যতা থকাৰ পিছত। কিন্তু আজি যদি নতুনকৈ চাকৰি কৰে আমি আকৌ 15 বছৰ ৰখি যাব লাগিব। তাৰমানে যোৱা 11টা বছৰ যে আমি অৱদান আগবঢ়াইছোঁ, এই 11টা বছৰৰ কোনো মূল্য আমাক মূল্য নিদিব। আৰু আমি সেই যে নতুন চাকৰি বা নতুন কিবা যদি আমাৰ আশা আকাংক্ষা থাকে বা কিবা পৰীক্ষা দিয়াৰ সুযোগ থাকে, সেইবিলাকৰ পৰা আমি বঞ্চিত হ'ব লাগিব। গতিকে সেইকাৰণে এই বিভিন্ন ক্ষেত্ৰত আমি অসন্তুষ্ট। গতিকে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। দ্বিতীয়তে, আমি এই গুণোৎসৱটো এটা চৰকাৰে ক'ব বিচাৰিছে যে যিটো আমাৰ গেজেটত নটিফিকেশ্যন ওলাইছে তাত লিখা আছে যে পাৰফৰ্মেঞ্চ বেছড এৱাৰ্ড। এটা কৈছে যে পাৰদৰ্শিতাৰ ভিত্তিত মানে এটা পুৰস্কাৰ দিয়া হৈছে। এতিয়া কথাটো হ'ল যে গুণোৎসৱ এটা পাৰফৰ্মেঞ্চ বেছ টিচাৰৰ কণ্টেক্সুৱেল শিক্ষকসকলৰ বা ষ্টেট পুল শিক্ষকসকলৰ মানদণ্ড জোখ মাপৰ কাৰণে গুণোৎসৱটো কেনেকৈ মাধ্যম হ'ব পাৰে, এইটো আমি ডাঙৰ প্ৰশ্ন আমাৰ মাজত উত্থাপন হৈছে। কাৰণ গুণোৎসৱ বুলি কোৱাৰ লগে লগে ইয়াত অকল কণ্টেক্সুৱেল বা ষ্টেট পুল শিক্ষকসকলৰখিনি অৱদান জড়িত হৈ থকা নাই, ইয়াত বিভিন্ন দিশ জড়িত হৈ থাকে। এখন বিদ্যালয়ত বিভিন্ন দিশ জড়িত হৈ থাকে, সংযুক্ত হৈ থাকে। তাৰ ফলতে এখন বিদ্যালয়ে এটা গ্ৰেড লাভ কৰে। কাৰণ প্ৰথম কথা হ'ল কমিউনিটিৰ কথাটো আহি পৰিছে যে সেই অঞ্চলত সেই বিদ্যালয়খন কেনেকুৱা এটা অঞ্চলত অৱস্থিত, সেই কমিউনিটিটো কেনেকুৱা, শিক্ষিত হয় নে নহয়, কেনেকুৱা পৰিৱেশত আছে, তাৰ লগত জড়িত হৈ আছে। দ্বিতীয়তে এটা বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ কথা জড়িত হৈ আছে। আন্তঃগাঁথনি মানে বিল্ডিং ষ্ট্ৰাকচাৰ বা অন্যান্য সা সুবিধাবিলাক, এই গোটেইবিলাকত নম্বৰ আছে। তাৰোপৰি কমিউনিটি পাৰ্টিচিপেশ্যন কিছুমান কেনেকুৱা, এতিয়া চহৰ অঞ্চলত এখন বিদ্যালয় থাকিলে তাত যিটো কমিউনিটি তাৰ ওচৰ চুবুৰীয়া তাৰ অংশগ্ৰহণটো বেলেগ ধৰণৰ, তাৰ কাৰণেও নম্বৰ আছে। কিন্তু চহৰ অঞ্চলত যাওক তাত কমিউনিটি কেনেকুৱা অংশগ্ৰহণ কৰে, আমি জোৰ জবস্তি মাতি আনিব লাগে। আমাৰ শিক্ষকসকলে ঘৰে ঘৰে গৈ মাতি আনিবলৈ তথাপিতো নাহে। নাই তেওঁলোকৰ যদি ধান কাটিব লাগে বা কোনোবা ইটাৰ ভাটাৰ কাম কৰিব গৈছে তেতিয়াহ'লে সেই কোনো পৰ্যায়ত তেওঁলোকে নাহে। গতিকে তেনেকুৱা পৰিস্থিতিত সেই দুৰ্গম অঞ্চলত যিসকল শিক্ষকে কাম কৰি আছে তেওঁলোকে কেতিয়াও জীৱনত তাৰমানে A+ আনিব নোৱাৰিব যিমান পাৰফৰ্মেঞ্চ দিয়ক। গতিকে এইটো সম্পূৰ্ণ এটা বিসংগতিমূলক সিদ্ধান্ত আৰু এটা বিভ্ৰান্তিকৰ সিদ্ধান্ত। এই সিদ্ধান্ত আমি কেতিয়াও গ্ৰহণ নকৰোঁ। চৰকাৰক আমি স্পষ্ট কৰি দিছোঁ, আমি দাবী উত্থাপন কৰিছোঁ চৰকাৰে এই সিদ্ধান্তটো বাতিল কৰক। বাতিল কৰি সামূহিকভাৱে সকলো শিক্ষকৰ সুবিধা হোৱাকৈ
সকলো সুবিধা শিক্ষকে যাতে এটা মানে সুৰক্ষিত লাভ কৰে, এটা চাকৰিৰ ক্ষেত্ৰত যাতে নিৰাপত্তা লাভ কৰে, সুৰক্ষিত হওক আৰু সেই ধৰণৰ সিদ্ধান্ত লওক আৰু এটা চৰকাৰৰ শুভবুদ্ধি উদয় হওক, এইটো আমি কামনা কৰি